আজি মই আনবক্সিং কৰিবলৈ ওলাইছোঁ এটা ট্ৰাইপড লৈ এটা বাজেট ট্ৰাইপড সকলোৱে এটো এফৰ্ড কৰিব পাৰে বৰ বেছি কম দামৰো নহয় আৰু বেছি দামৰো নহয় 1700 টকা অনলি 1700 এইটো ট্ৰাইপডৰ দাম এইটো মই Amazonৰ পৰা লৈছোঁ গতিকে এইটো খুলি লওঁ ওপৰত বঢ়িয়াকৈ এনেকৈ পেকেট কৰা থাকে এটা Amazonৰ পৰা অহা এখন বিলখন মই ইয়াত কাষত থৈ দিলোঁ এখনৰ এটা প্ৰয়োজন নাই এটা খুলতে বহুত কষ্ট হল বহুত ভালকে লেমিনেশন কৰা আছিল আৰু প্লাষ্টিক আপোনালোকে যতে ততে নেপেলাব আপোনালোকে জানে প্লাষ্টিকে আমাৰ পৰিবেশ যথেষ্ট ক্ষতি কৰে গতিকে এটো মই পিছত ডাস্টবিনত পেলাই দিম আৰু ৰিসাইক্লিং কৰাৰ ব্যৱস্থা আমি কৰি দিম ইয়াতে এটো চাওক ডিজিটেক লাইট ওয়েট ট্ৰাইপড এটো মডেল নম্বৰ আপোনালোকে মডেল নম্বৰটো চাই লওক DTR55LW LW মানে হল আপোনাৰ লাইট ওয়েট এটো লাইট ওয়েট ইয়াতে কিছুমান ফিচাৰ ইয়াত দিছে এটো আপ টু 5 কেজি এটো বিয়াৰ কৰিব পাৰে ম্যাক্সিমাম হাইট 1700 mm অৰ্থাৎ 5 ফিট 57 ইঞ্চ আৰু ফোল্ডিং আপোনাৰ 615 mm ফোল্ডেড হ'ব পাৰে হৰু কৰিলে আৰু আপোনালোকে 26.5 mm ম্যাক্সিমাম টিউব ডায়ামিটাৰ আৰু আপোনাৰ মিনিমাম টিউব ডায়ামিটাৰ হল 20 mm আৰু ওয়েট 1200 গ্ৰাম 1 কেজি 200 গ্ৰাম আৰু এটো তিনিটা ইয়াতে আপোনালোকে যেতিয়া ইউজ কৰিব মই এটো খুলিছো প্ৰথমতে ধুনিয়াকৈ এটো পেকিংটো একেবাৰে সহজ এটো আপোনালোকে টানি দিয়ক এটো টানি দিয়াৰ পিছত এটো খুলি দিয়ক গতিকে এটো আমি প্ৰথমতে খুলি লৈছো ধুনিয়াকৈ খুলি লৈ বক্সটো কাষত থৈ দিলো আপোনালোকে এটা ধুনিয়াকৈ আৰু এটা প্লাষ্টিক এটো দিছে এটা কভাৰ দিছে কভাৰটো যথেষ্ট ভাল হয় আপুনি কেৰি কৰিবলৈ সুবিধা হ'ব আপুনি যতে যাব একেবাৰে লাইট ওয়েট হয় খুলি পেলে আমি ট্ৰাইপডটো চাও এইটো আপোনালোকে যেটো ট্ৰাইপড আনবক্সিং কৰিবলৈ ওলাইছো আনবক্সিং এই আনবক্সিং ট্ৰাইপডটো হল এইটো ট্ৰাইপড হল ডিজিটেক লাইট ওয়েট ট্ৰাইপড এটা ডিজিটেক লাইট ওয়েট ট্ৰাইপড মাইকটো অকমান লগাই লওঁ খুলি গৈছে ডিজিটেক DTR550LW লাইট ওয়েট DTR এটো অনলি 1700 Amazonত পাই যাব মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম গতিকে আপোনালোকে ডেসক্ৰিপচন বক্সত হেতু চাই পেলাই ক্ৰয় কৰিব পাৰিব এটো কেনেকৈ ইউজ কৰে মই এবাৰ দেখুৱাই দিছো এটো এনেকৈ আপোনালোকে লাহেকৈ খুলি দিব খুলি দিয়াৰ পিছত এটো এনেকৈ থব পাৰি আৰু এই বস্তুটো আপোনালোকে যে দেখিছে এটো ফিক্স কৰিব পাৰি এনেকৈ দি পেলাই এটো আপুনি লক কৰি দিব পাৰে এটো লক কৰি দি এটো আপোনাৰ অবাঞ্ছিত যাতে ট্ৰাইপডটো এক্সিডেন্টলি খুলি না বন হৈ না যায় গতিকে এটো আপোনালোকে আনস্ক্ৰু কৰিলে এটো আপোনাৰ ঢিলা হৈ যাব এটো খুলিব পাৰিব আকৌ টাইট কৰি পেলাই এটো স্ক্ৰু যেনেকৈ ঘূৰাই তেনেকৈ টাইট কৰি দিব পাৰিব এতিয়া এবাৰ ওপৰৰ ফাংচনখিনি চাই লওঁ পিছৰ ফাংচনখিনি আপোনালোকক দেখুৱাই দিম ইয়াত চাওক ইয়াত বাবুল লেভেল আছে ইয়াত চাই পেলাই আপুনি ট্ৰাইপডটো সঠিকমতে বহিছে নাই হেতু চাব পাৰিব গতিকে এটো ঘূৰাই পেলাই আৰু এটো এটা ধুনিয়াকৈ ইয়াত আপুনি এটো খুলিব পৰা সিস্টেম আছে ইয়াত খুলিব পৰা সিস্টেম আছে ইয়াতে আপুনি আপোনাৰ মোবাইল বা আপুনি আপোনাৰ DSLR সব ইউজ কৰিব পাৰে এটো ধুনিয়াকৈ এটো ব্যৱহাৰ কৰিব পাৰি গতিকে মই কেমেৰাটো অকমান দূৰৰ পৰা ল'বলৈ অনুৰোধ জনাইছো আৰু এটো এটা অপচন আছে আপোনালোকে চাব ট্ৰাইপডটো যেতিয়া ইউজ কৰিব এটো আপুনি ঘূৰাই পেলাই এটো এনেকৈ আপুনি এনেকৈ ইউজ কৰিব পাৰে এটো ঘূৰাই পেলাই আপুনি এনেকৈ পোৰ্ট্ৰেট আপুনি অন কিবা পোৰ্ট্ৰেট যদি ৰেকৰ্ডিং কৰিব খোজে এটো পাৰিব গতিকে এটো ইয়াত সুবিধা আছে এটো এটা সুবিধা আছে এটো ধুনিয়াকৈ আপুনি 360 ডিগ্ৰী ঘূৰাব পাৰে বঢ়িয়াকৈ এনেকৈ তলপৰ কৰি ঘূৰাব পাৰে এটো হল লক বটন এটো যদি আপুনি টাইট কৰি দিলে এটো ঘূৰিব আকৌ যদি ঢিলা কৰি দিয়ে এটো ঘূৰিব তাৰ পিছত আকৌ 360 ঘূৰাবলৈ হলে ইয়াতে এটো এটা চাওক নব আছে এটো যদি আপুনি টাইট কৰি দিয়ে তেতিয়া হলে এটো ঘূৰিব আৰু যদি এটো ঢিলাকৈ অকমান দিয়ে এটো ঘূৰিব আৰু এটো খুলিবলৈ ওপৰত কৈছো মই মোবাইলটো পিছত আপোনাক লগাই দেখুৱাম তাৰ পিছত আপুনি এটো এনেকৈ হাইট বঢ়াব পাৰি
হাইট বঢ়াবলৈ ইয়াতে এটা চাওক, ইয়াতে এটা হেণ্ডেল দিয়া আছে সৰু, এইটো আপুনি এনেকুৱাকৈ ঘূৰাই ঘূৰাই মই কিমান ডাঙৰ হয় মই দেখুৱাই দি আছোঁ। মই এতিয়া টেবুলৰ ওপৰত লৈছোঁ, সেইকাৰণে বেছি দীঘল দেখা পাইছে আপোনালোকে, গতিকে ইমানলৈকে ঘূৰে। গতিকে আপুনি যদি টেবুলৰ ওপৰত, এইটো টেবিল আছে আপোনাৰ 32 ইঞ্চি, তাৰ ওপৰত এইখিনিলৈকে মই 5 ফুট 7 ইঞ্চি হাইটৰ হয়, গতিকে মোৰ সমান হৈ গ'ল। এইটো অবাঞ্ছিতভাৱে তললৈ নাযাবলৈ এইটো আপোনালোকে অকণমান টাইট দি দিব, অকণমান টাইট দি দিলে এইটো আপোনাৰ তললৈ নাযাব। গতিকে এইটো এনেকুৱাকৈ ঘূৰাব পাৰি। মই আকৌ ঢিলা দিছোঁ, ঢিলা দি পেলাই দেখুৱাই আছোঁ। এতিয়া মই দেখুৱাম যে এইটো কিমান হাইট হয়, আপুনি এইটো কিমান হাইটলৈকে এইটো কৰিব পাৰে। এইবিলাক খোলাৰ কিছুমান ধৰণ আছে। এইটো 3টা ফল্ডিং আছে, ইয়াত 2টা লক আছে। এইটো আপুনি খুলি দিলে, এইটো আপুনি এনেকুৱাকৈ খুলি দি এনেকৈ টানি দিব। আপুনি এনেকৈ টানি দিলে, টানি দি এইটো লক কৰি দিয়ক। তাৰপিছত মই এইটো আকৌ খুলি দিলোঁ এনেকুৱাকৈ, এইটো লক কৰি দিলোঁ, লক কৰি দিলোঁ, আকৌ এইটো খুলি দিলোঁ, মই খুলি দি পেলাই এইটো লক কৰি দিলোঁ, তিনিটাই খুলিলোঁ। এইখিনি দীঘল হ'ল, আকৌ দীঘল কৰিব পাৰি, আৰু এটা পাৰ্ট আছে ইমান মই খুলি দিলোঁ, লক কৰি দিয়ক। তাৰপিছত এইটো খুলি পেলাই আপুনি লক কৰি দিয়ক। তাৰপিছত আকৌ আপোনাক দেখুৱাইছে আৰু এটা ফল্ড আছে, এইটো আপুনি খুলি দিয়ক। এতিয়া মই দেখুৱাই আছোঁ এইটো কিমান হাইট বেছি, আটাইতকৈ বেছি হাইট কিমান হয় মই দেখুৱাই আছোঁ। এইটো চাওক, এইখিনিলৈকে হাইট। মই আগতে কৈছিলোঁ মই 5 ফিট 7 ইঞ্চ, গতিকে মোটামুটি 7 ফুটমান ওখ হয়। ইয়াতে আপোনাৰ DSLR বা মোবাইল কেমেৰা যি হওক আপুনি ব্যৱহাৰ কৰিব পাৰিব। সুন্দৰকৈ আপুনি এনেকৈ ঘূৰাব পাৰিব। আপুনি 360 ডিগ্ৰী ইয়াত ইউজ কৰিব পাৰিব। ইয়াত যেতিয়া মোবাইল ইউজ হ'ব, মোবাইল ইউজ হোৱাৰ পিছত আপুনি এইটো ঘূৰাই পেলাই ইয়াতো পৰ্ট্ৰেইট ৰেকৰ্ডিং কৰিব পাৰিব। গতিকে মই আপোনালোকক দেখুৱালোঁ। গতিকে এইটো এটা বহুত সুন্দৰ ট্ৰাইপড, এটা ডিজিটেক লাইট ৱেট ট্ৰাইপড DTR 550 LW এইটো মডেল নম্বৰ। গতিকে ইয়াত গোটেই ডেছক্ৰিপশ্যন আৰু কোৱালিটিৰ ফালে চাবলৈ গ'লে যথেষ্ট কোৱালিটি ভালেই, বা 1 কেজি 200 গ্ৰাম এইটোৰ ওজন। আৰু আপুনি যদি ভালমতে হেণ্ডেল কৰে এইটো বহুত দিন লাষ্টিং কৰিব। ইয়াৰ আগত মোৰ ভিভিটৰ 3600 মডেল এটা আছিলে, মই সেইটো ইউজ কৰিছিলোঁ। সেইটো বেয়া হোৱাত মই এইটো আকৌ নতুনকৈ লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে। আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে বা কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব। আৰু মই ইয়াৰ লিংকটো, এমাজনৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। সেই লিংকত গৈ আপোনালোকে এইটো ক্ৰয় কৰিব পাৰিব। আৰু মই ভাবোঁ যিসকলে ইউটিউব বা অইন ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফীৰ লগত জড়িত, নতুনকৈ কম বাজেটৰ 1700 টকাৰ এইটো এটা ট্ৰাইপড আপোনালোকে কিনিব পাৰিব। যদিও ইয়াত 2495 টকা লিখা আছে MRP, কিন্তু এইটো 1700 টকা লয়। 1700 টকাতকৈ বেছি আপোনালোকে নিদিব। কেতিয়াবা অফাৰতো আপোনালোকে পাই যাব পাৰে। ধুনীয়াকৈ আপোনালোকে চাইছে, এইটো মেট ফিনিছ, ব্লেক মেট ফিনিছ, আৰু ইয়াত কোৱালিটি যথেষ্ট ভাল বুলি মই ক'ব পাৰোঁ। গতিকে বাকী ইউজ কৰাৰ পিছত মই কেনে পাওঁ তাৰে এটা ৰিভিউ মই পিছলৈ দিবলৈ যত্ন কৰিম। যদি আপোনালোকে চেনেলটিত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব। জয় আই অসম, জয় হিন্দ।